পুলৱামা কাশ্মীৰত পুলৱামাত যে আমাৰ সৈনিকক আক্ৰমণ চলাইছে সন্ত্ৰাসে, তাতে আমাৰ সৈনিকে যি শ্বহীদ হ'ল তেখেতসকলৰ প্ৰতি আমাৰ এই হাতীগড় এই অঞ্চলবাসী ৰাইজে আমি শোক প্ৰকাশ কৰিছোঁ। আৰু লগতে আমি এইটো ক'বলৈকে বিচাৰিছোঁ আমাৰ ভাৰত চৰকাৰক যে আমি সকলোৱে চৰকাৰৰ লগতে আছোঁ। আজি পাকিস্তানক আমি এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ এনেকৈ আমি চাইছোঁ, কিন্তু এই আমাৰ লাষ্ট এইবাৰ কিন্তু পাকিস্তানক ভাল পৰাজয় কৰিব লাগিব আৰু আক্ৰমণ কৰি আমাৰ যিমান আতংকবাদী আছে সকলোকে শেষ কৰিব লাগিব। সেইকৈ মই আৰু কি ক'ম, আমাৰ দুখৰ বেদনা যিটো আমাৰ সৈনিকসকলৰ ঘৰত এতিয়া খুব সুখৰ পৰিৱেশ, তাৰ কাৰণে আমাৰ আজি এই কেণ্ডেল মাৰ্চটো ওলাইছে। আৰু এই কেণ্ডেল মাৰ্চত আমি তেওঁলোকৰ পৰিবাৰৰ লগত সকলোৰ লগত আমি দুখ প্ৰকাশ কৰি আছোঁ। আৰু বিশেষকৈ যি আতংকবাদীক প্ৰশ্ৰয় দিয়া যি পাকিস্তান চৰকাৰ, ইমৰান চৰকাৰে আৰু তেওঁৰ সৈনিকে যিটো কৰিছে, এইটো আজি তেওঁলোকক আমি আমাৰ ভাৰত চৰকাৰক আমি অনুৰোধ কৰি আছোঁ যে 7 দিনৰ ভিতৰত পাকিস্তানক এটা শিক্ষা দিব লাগে আৰু যাতে সি আমাৰ ওপৰত চকু উঠাই নাচায়। এই কৈয়ে মই ইয়াতে